সৰু ল'ৰা ছোৱালীবিলাকে সদায় সদায় একে টাইপৰ অমলেট খাই পিনে বৰ পাই যায় আৰু কেতিয়াবা খাবও নিবিচাৰে। তো আজি আপোনালোকৰ লগত মই এটা অমলেটৰ ৰেচিপি শ্বেয়াৰ কৰিছোঁ। যদি আপুনি এনেকৈ বনাই দিয়ে তেন্তে টিফিন বা আপোনাৰ ব্ৰেকফাষ্টত সিহঁতে খাবলৈ বহুত আগ্ৰহী হ'ব। তো বলকচোন ভিডিঅ'টো চাই লওক। তাৰ কাৰণে মই ইয়াতে 4টা কণী লৈছোঁ। আপোনালোকে নিজৰ কোৱান্টিটি হিচাপে কম বেছি কৰি ল'ব। আৰু কণীৰ হোৱাইট পাৰ্টটো আৰু য়েলো পাৰ্টটো বেলেগ কৰি লৈছোঁ। এতিয়া কণীৰ দুটা পাৰ্টতে মই অলপ অলপকৈ নিমখ দি দিছিলোঁ টেষ্ট অনুযায়ী। আৰু যিটো হোৱাইট পাৰ্ট আছে তাতে মই কেইটামান ভেজিটেবল দি দিছিলোঁ কুচি কৰি কাটি। মই কেপচিকাম, গাজৰ আৰু পিঁয়াজ ইউজ কৰিছিলোঁ। আপোনালোকে বাচ্চাবিলাকৰ চইচ অনুযায়ী ভেজিটেবলছ এড কৰিব পাৰে। এতিয়া ভেজিটেবলছৰ লগত আৰু কণীৰ হোৱাইট পাৰ্টৰ লগত ভালকৈ মিক্স কৰি লৈছোঁ আৰু যিখিনি য়েলো পাৰ্ট আছে সেইটো নিমখৰ লগত ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া বলক বাকী প্ৰচেছখিনি কৰি লওক। এতিয়া গেছত মই এটা পেন বহাই দিছোঁ আৰু পেনটো যেতিয়া স্লাইড গৰম হৈ গৈছে তেতিয়া মই অলপমান তেল দি দিছোঁ। আমি যেনেকুৱা নৰ্মেলি অমলেট বনাই থাকোঁ প্ৰচেছটো ছেম সেনেকুৱাই আৰু। তেলটো দিয়াৰ পিছত মই হোৱাইট পাৰ্টৰ পৰা অলপমান দি দিছোঁ। দি পিনে জাষ্ট এনেকৈ বহল কৰি দিছোঁ। যেতিয়া কণীটো অলপমান জাষ্ট সিজি যাব তেতিয়া আপুনি এইখিনি লাহেকৈ ভাজ কৰি ল'ব। আপুনি ভিডিঅ'টো চালে গমেই পাব কেনেকৈ কৰিছোঁ মই। এনেকৈ জাষ্ট ওলটাই দিব। প্ৰচেছটো একদম ইজি। আমি সদায় যে অমলেট বনাই থাকোঁ সেই একেটা প্ৰচেছেই হয়। মই নতুন একো দেখুওৱা নাই, কিন্তু জাষ্ট য়েলো পাৰ্ট আৰু হোৱাইট পাৰ্টটো অলপ বেলেগকৈ দিলে যে অলপ দেখাত ধুনীয়া লাগে, মই জাষ্ট সেইটোৱে দেখাই দিছোঁ আৰু। এতিয়া বাকী যিখিনি আছিলে হোৱাইট পাৰ্টৰ মই সেইখিনিও দি দিছোঁ। অলপমান জাষ্ট কুক হ'ব দিছোঁ এইখিনি। হোৱাৰ পিছত মই ছেম প্ৰচেছত এইখিনি ভাজ কৰি ল'ম। যদি আপুনি মোৰ ভিডিঅ'টো ইউটিউবৰ পৰা চাই আছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দিব যাতে এনেকুৱা নতুন নতুন ৰেচিপি চাব পাৰে। আৰু যদি ফেচবুকৰ পৰা চাইছে তেন্তে মোৰ পেজটো ফ'ল' কৰি দিব। এতিয়া মই যিখিনি য়েলো পাৰ্ট আছিলে কণীৰ সেইখিনি এনেকৈ দি দিছোঁ আধাখিনি। দি পিনে জাষ্ট অলপমান যেতিয়া হৈছে তেতিয়া এটা ভাজ কৰি দিছোঁ আৰু বাকীখিনি দি পিনে ছেম প্ৰচেছত ভাজ কৰি দিছোঁ। এইটো এবাৰ বনাই পিনে আপুনি বাচ্চাবিলাকক ট্ৰাই কৰাবচোন। তাহাঁতে বহুত ভাল পাব। আৰু সদায় বাচ্চাবিলাকে অলপ ইউনিক বস্তুৱে বিচাৰে। মানে একেটা বস্তুকে যদি আপুনি অলপমান বেলেগকৈ বনাই দিয়ে অলপ ইউনিককৈ হ'লে সিহঁতে খাবলৈ বহুত ভাল পায়। তেতিয়া লাষ্টে মই অলপমান জাষ্ট তেলটো ব্ৰাছ কৰি দিছোঁ। এতিয়া এইটো নমাই লৈ আপুনি নিজৰ চইচ অনুযায়ী শ্বেপত কাটি ল'ব। তো মোৰ আজিৰ ভিডিঅ'টো জাষ্ট এইখিনিয়ে আছিলে আৰু ভিডিঅ'টো বহুত সৰু। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে ভিডিঅ'টো চাই পিনে তেন্তে আপোনালোকে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু কমেণ্ট কৰি যাবচোন কেনেকুৱা পালে ভিডিঅ'টো। আজিৰ বাবে এইখিনি আছিলে। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈকে চবেই ভালে থাকিব। বাই বাই।